নৱবৰ্ষৰ প্ৰথম দিন মই আপোনালোকৰ চেনেলৰ জৰিয়তে অসমবাসীলৈ আন্তৰিক ক্ষমা জনাইছোঁ। লগতে আমি আমাৰ পূব মাজবাট উপযোগী যুৱ সংঘৰ সৌজন্য যি বিহু অনুষ্ঠিত কৰিবলৈ আমি লৈছোঁ, যে আমাৰ আজি এয়া তৃতীয় অনুষ্ঠান আমাৰ আৰম্ভ কৰি আমি শোভাযাত্ৰা কৰি আহিছোঁ। আৰু আমি অনুষ্ঠানৰ জৰিয়তে আমি এটা চেষ্টা কৰিছোঁ যে আমাৰ মাজবাটখন যিহেতু বিভিন্ন জনগোষ্ঠীৰ বাসস্থান, সেয়ে আমি এই সমন্বয়ৰ সৃষ্টি কৰি আমি সকলোৰে মনত ভাতৃত্ব ভাৱ জগাই তুলিবলৈ আমি এই বিহুৰ যোগেৰে আমি চেষ্টা কৰিছোঁ। আৰু লগতে সদৌ অসমবাসী ৰাইজলৈও আমি আহ্বান জনাইছোঁ যাতে এই জনগোষ্ঠীয় চেষ্টাত অৰিহণা যোগাওক আৰু আমি সকলোৰে সহায় সহযোগিতা বিচাৰি আমাৰ আগন্তুক যিখিনি আমি বিহুৰ আমাৰ কাৰ্যসূচী আছে সম্পূৰ্ণ সুচাৰুৰূপে পালন কৰিবলৈ আমি যাতে আগবাঢ়ি যাব পাৰোঁ, আশীৰ্বাদ কৰক। এই আজি নৱপ্ৰজন্মক আমি এইটোৱে আহ্বান জনাম যে তেওঁলোকে আমাৰ যি এই অনুষ্ঠানবিলাক দেখিছে আমাক অনুসৰণ কৰক, আমি কি কৰিছোঁ কি নাই, আৰু সেই হিচাপে তেওঁলোকো আগবাঢ়ি আহক। তেওঁলোকৰ যি আছে মনৰ সেইবিলাক আঁতৰাই নতুন কৰি তেওঁলোকে নতুন উদ্যমেৰে এই জাতীয় উৎসৱত অংশগ্ৰহণ কৰি তেওঁলোকৰ নিজৰ ভৱিষ্যত কৰিবলৈ মই এটা আহ্বান জনাইছোঁ। সমূহ মাজত থাকি থকা অসমবাসী ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এইখন বিহু আজি 55 বছৰ আৰু 55 বছৰে আমি প্ৰয়াস কৰি আছোঁ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ এটা সমন্বয়ৰ ক্ষেত্ৰত আমি সাংস্কৃতিক শোভাযাত্ৰাত আপোনালোকে দেখা পাইছে। আমি প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰায়খিনি আমি সাংস্কৃতিক শোভাযাত্ৰাত আনিছোঁ সংস্কৃতিক। দ্বিতীয়তে আমি কমপ্লিট আপুনি দেখা পাইছে মোৰ ঘৰত এখন গামোচা আছে। আমি আই মাতৃসকলক শ্ৰদ্ধা কৰি আমি শালৰ গামোচা কমপ্লিট ব্যৱহাৰ কৰিছোঁ আৰু যিমান পাৰি আমি অসমীয়া সংস্কৃতিৰ যিটো পৰম্পৰা এই পৰম্পৰাটো ৰক্ষা কৰাত ইমান দিনে আমি চেষ্টা কৰি আছোঁ। আৰু এইবাৰো আমি বিহু সমিতি হওক বা আমাৰ বিহু সুৰক্ষা সমিতিৰ এই কথাটো বেলেগ, মই জিলাৰ সভাপতি হ'লেও মই গোটেই মন্তব্যটো এই সংগঠন হিচাপে দিব নোৱাৰোঁ। কিন্তু কথাটো হ'ল আমি এই বিহুৰ যিখিনি আমাৰ পৰম্পৰা এই পৰম্পৰা অসমীয়া জাতিৰ পৰম্পৰা ৰক্ষা কৰিহে আমি বিহুখন চলোৱাত আমি মানে এইটো আমাৰ এটা সিদ্ধান্ত। গতিকে ক'বলগীয়া নাই। সমূহ মাজবাটবাসী পুনৰবাৰ ৰঙালী বিহুৰ শুভেচ্ছা তথা আপোনাকো মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। আপোনালোকে ইমান কষ্ট কৰি আমাৰ গোটেই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে, তাৰোপৰি এই বিহুতলী এতিয়ালৈকে আপুনি আহিছে, গতিকে আপোনাকো শুভেচ্ছা জনাই সদৌ অসমবাসীলৈ অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ ওলগ যাচিছোঁ। 55 সংখ্যক পূব মাজবাট ৰঙালী বিহু সমাৰোহৰ তৰফৰ পৰা আমি বিগত বৰ্ষৰ দৰে এইবেলিও 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিক আদৰাৰ প্ৰয়াস কৰিছোঁ। আমি মাজবাট এখন ক্ষুদ্ৰ ভাৰত, মাজবাটস্থ বিভিন্ন জাতি জনগোষ্ঠীক সামৰি আজি আমি বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে অনুষ্ঠিত কৰিলোঁ। সদৌ অসম ভিত্তিত আমি মুকলি বিহু প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। ইয়াৰ উপৰিও মুকলি বিহু প্ৰতিযোগিতাত বিভিন্ন জনগোষ্ঠীয় সাংস্কৃতিক দল আমি আমন্ত্ৰণ জনাইছোঁ। গতিকে আমি এই সুযোগতেই অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুটিক উপভোগ কৰিবলৈ আমি মাজবাটবাসী তথা সদৌ অসমবাসীক আমি বিনম্ৰতাৰে আমন্ত্ৰণ জনাইছোঁ। আশা কৰোঁ তেওঁলোকৰ উপস্থিতিয়ে আমাৰ এই উৎসৱটি এই অনুষ্ঠানটি সাফল্যমণ্ডিত কৰিব। অনাগত দিনতো আমাৰ এই জাতীয় সংস্কৃতিক পূব মাজবাট নৱজ্যোতি যুৱ সংঘই পালন কৰি যাব। ইয়াৰ উপৰি আমি শিল্পী দিৱস, বিষ্ণুৰাভা দিৱস আদি বিভিন্ন অনুষ্ঠান পাতি আমাৰ উঠি অহা প্ৰজন্মক আমি আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছোঁ। ভৱিষ্যতেও ৰাখিম। পৰৱৰ্তী আমাৰ বিহুৰ লগত ওতঃপ্ৰোত জড়িত বিহু সুৰক্ষা সমিতিৰ এজন বিষয়ববী আছে, তেখেতকো দুআষাৰ ক'বলৈ মই মোৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। এয়া গৌতম হাজৰিকা, বিহু সুৰক্ষা সমিতিৰ বিষয়ববী, তেখেতক মই বক্তব্য ৰাখিবলৈ আহ্বান কাহঁতৰ তল মুকলি পথাৰ এক বৰ্ণাঢ্য অনুষ্ঠান।
আৰু এই বিহুখনে আজি একেৰাহে 55 বছৰ ধৰি দিছে আৰু এই 55 বছৰত আমাৰ মানে সম্প্ৰীতিৰ যিটো এনাজৰী এই এনাজৰীডাল ভকতীয়া কৰি ৰাখিব পাৰিছে। ইয়াত কোনো কাৰণতে আমি সংস্কৃতিৰ কোনো কাৰ্যসূচীয়ে আমি হ'বলৈ আজিলৈকে দিয়া নাই। অনাগত দিনত আমি নিজেই এক সম্প্ৰীতিৰ কথাবিলাক যদি ক'ৰবাত আছে তেতিয়াহ'লে আমি সকলোকে ক'ব পাৰোঁ যে যদি ক'ৰবাত ৰঙালী যি শিপা এই সম্প্ৰীতিৰ শিপা ইমান তললৈকে গৈছে যে এই সম্প্ৰীতিৰ শিপা কোনোবাই উঘালি পেলাওঁ বুলিও পেলাব নোৱাৰে। আৰু সেইখিনিয়ে আমি সদায় অসমবাসী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰোঁ সেইখিনিৰ কাৰণে যাতে আমাৰ গাঁওখন আমাৰ সমাজখন বিশৃংখলতাৰ পিনে নগৈ এক সুস্থ পৰিৱেশত থাকে। আমি তাকে ৰাখিয়ে আমি বিহুখন একেবাৰে মামৰে নধৰাকৈ আৰু মামৰে ধৰিলেও বহি পিন্ধি তাক একেবাৰে পৰিষ্কাৰ কৰাৰ কাৰণে আমি সদায় অত্যন্ত চেষ্টা কৰি আছোঁ।